আজি আমাৰ পাৰ্টি পুৰা চলিব এইফালে পাৰ্টি কাৰণে পুৰা ৰেডি কৰি ৰাখিছোঁ আৰু এয়া প্লেট পুৰা একদম ৰঙা নীলা সেউজীয়া হৈ আছে এইফালে পুৰা ৰেডি কৰি ৰাখিছোঁ শাক চাক কুটি হৈ গ'ল এতিয়া মানে একদম পাৰ্টিটো কৰোঁগৈ আৰু মানে আজি 31st পাৰ্টি কৰোঁ এতিয়া ঘৰৰ চোতালতে সকলোৱে মিলিজুলি কৰোঁ আৰু এইফালে গধূলি সময়তে মায়ে জুই পা জ্বলাই দিলে পুৰা একদম দমদমকৈ জুই লগাই দিলে এতিয়া মানে পুৰা পাৰ্টি খোৱাতে বল আৰু দেই হেল্ল' এভৰিৱান স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ হেপী নিউ ইয়েৰ মানে 2023ৰ একদম শেষৰ দিন আৰু বেছি নাই প্ৰায় অলপ কেইঘণ্টামান বাকী আছে আৰু 2023টো যাবলৈ এতিয়া 2024ক আদৰিব লাগিব 12টাৰ পিছত হয়নে 12টাৰ পৰাতো 2024 সোমাবই সেইটো কাৰণে এতিয়া এডভান্সকৈ আৰু এডভান্স বুলি নহয় আৰু কেইঘণ্টামানৰ আগতে আৰু মই কৈ দিছোঁ সকলোলৈ মোৰ পৰিয়ালৰ সকলোলৈ মোৰ ফালৰ পৰা নতুন বছৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ সকলো ভালে থাকক আৰু ভালদৰে থাকিব আৰু আগবাঢ়ি যাওক আৰু সকলোৱে মৰম কৰিব আৰু মানে যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব নাই কৰা কৰিব সকলোৱে মৰম দিব আপোনালোকৰ মৰমতেতো আগবাঢ়ি যাব লাগিব এতিয়া মানে আমি খানা এটা খাবলৈ লৈছোঁ ঘৰৰ চোতালতে এয়া জুই জ্বলাই মেলি লৈছোঁ আৰু এইফালে এতিয়া মই এটা জুইকুৰা অকণমান ফুৱাই লওঁ তাৰ পাছতে খানা ৰেডি হ'ব আৰু আজি খানা চিম্পুলকৈ খাম আপোনালোকক ধুনীয়াকৈ দেখাম আদিৰ পৰা অন্তলৈকে ভিডিঅ'টো স্কিপ নকৰি একদম শেষলৈকে চাব এয়া মায়ে পূৰা যোগাৰ কৰি আছে ইটা আনি এইফালে ধুনীয়াকৈ ইটা আনি পানি এইফালে চৌকা বনাই আছে আৰু এতিয়া জুইকুৰা জ্বলাই লৈছোঁ তাৰ পাছতে খানা ৰেডি কৰিম আৰু লাহে লাহে এয়া 31 ডিচেম্বৰ পাৰ্টি চালু হৈ গৈছে আৰু তাকে আপোনালোকক দেখাই যাম দেই চাই যাব আপোনালোকে সকলোৱে এয়া ঘৰৰ চোতালতে খাম আৰু এইফালে জুই আৰু মই আৰু এইফালে ঘৰ তাৰপাছত আৰু আহিব আৰু মানে খুৰীহঁত মাহঁত সকলো গোট খাব সকলো লগতে খাম আৰু খানা বতা দেখা যায় খুদা বস্তু এটা বেয়া দেখায় ব্যৱহাৰটো দিবি দিলেই হ'ব না হ'ব এই আমাৰ বজাৰ আহি গ'ল এইফালে আলু ধনিয়া অঁ মাংসটো তুমি লৈ যোৱা বাহিৰতে বনাই দিবি নালাগে মানুহগৰাকী বনাব দিবা নালাগে যোৱা আকৌ ঘৰত অকলে অকলে থাকিব নি মই যাম নহয় লাগিলে অঁ তাৰ পাছতে এইটো মাছ আৰু এইটো ফুলকবি আৰু বিলাহী এতিয়া খানাটো খাম আৰু বেছি মানুহ নাই কিন্তু আমি 8টা মানে খানাটো খাম আৰু মানে ঘৰতে আৰু দেই এতিয়া এইফালে চাহটো বনাই লৈছোঁ নহয় মই এতিয়াহে আহিছোঁ বাবাকা বহিলে বহুতে বাবাকাৰ লগত কথা পাতিলোঁ আৰু বাবাকাৰ কথা ভগৱান চাই কৰা বোলে ঘৰ ইয়াতে চোৱা বুলি ক'লোঁ ইয়াতে এয়া আমাৰ খানাৰ বাবে পূৰা চাউল ধুই মেলি ৰেডি কৰিছে মায়ে এইফালে ৰেডি কৰিছে আৰু এতিয়া চৌ পাতিলেই হ'ল আৰু খানা আজি এয়া খানাৰ বাবে ব'লা কিখন কৈছ ৱাই ডালমিয়া তুমি এতিয়া ভাত চোৱা দে চাবা দেই হেলা নাই ভাত চাবা বাবা মই এতিয়া শাক কাটোংগৈ দেই হেলা নাই শাক কাটোংগৈ তুমি ভাত চোৱা মাছ বনোৱা
এতিয়া মই শাকখিনি কাটি ৰেডি কৰি লওঁ ভাত পাতিছে আৰু মায়ে তাৰপাছত এতিয়া শাকখিনি কাটি ৰেডি কৰি তাৰপিছত শাক চাক বনাই এইফালে মাছ ফ্ৰাই কৰিবলৈ আছে তাৰপৰা মাংস দিলেও বোৱাৰীজনীক বনাবলৈ তাই বনাই আনিব তাৰপাছতে এতিয়া মোৰ এইখন চব্জি বনালে হৈ যাব মোৰ তাৰপাছতে আৰু খানা ৰেডি হৈ যাব আৰু আমাৰ এতিয়া এইখিনি চব ঠিক ঠাক কৰি লওঁ এইফালে ফুলকবি তাৰপিছতে ধনিয়া আৰু ইয়াত বিলাহী আলু তাৰপৰা মাছ ধুই আনি নিমখ চিমখ দি ধুই আনিমগৈ তাৰপিছত পিঁয়াজ আনি লওঁ তাৰপিছত কাটি লওঁ দেই তাৰপাছত লগ পাই আছোঁ আপোনালোকক ধুনীয়াকৈ এইফালে মাছ ধুই মেলি ৰেডি হৈ গ'ল এইফালে হালধি নিমখ পূৰা ধুনীয়াকৈ সানি দিলোঁ এয়া ধুনীয়াকৈ হালধি নিমখ সানি দিলোঁ এতিয়া ফ্ৰাই কৰাৰহে কথা আৰু তাৰপাছতে এইফালে শাকখিনিয়ে কাটি দিলোঁ এয়া এইখিনি নিমখ নিমখ দি পানী দি তিয়াই থৈ দিছোঁ তাৰপাছতে আৰু খালিম আৰু মানে এইখিনি ধুব লাগিব পূৰা খচি খচি ধুনীয়াকৈ এতিয়া চব একেলগে কাটি থৈছোঁ এইবোৰ বেলেগ বেলেগ কৰিম বাৰু বিলাহী পিঁয়াজ এইবোৰ বেলেগ বেলেগ কৰিম খালি শাকখিনি এতিয়া একেলগে কাটি লৈছোঁ এয়া মোৰ শাক কটাও হৈ গ'ল আৰু এইফালে মাছ ধোৱাও হৈ গ'ল তাৰপাছতে বাকী আছে কি এই ধনিয়াখিনি মানে বাচিবলৈ এই ধনিয়াখিনি বাচিম আৰু তাৰপৰা হৈ যাব আৰু তাৰপৰা সেইফালে কেৰাহী পাতিছে আৰু মায়ে তাৰপৰা এতিয়া মই এইখিনি ৰেডি কৰি দিওঁ দেই লোৱা ভালেই এইফালে তেল দিছে আৰু অলপ দি দিয়ে আকৌ মাছখিনি ফ্ৰাই কৰিব লাগিব ন এতিয়া মায়ে মাছ ফ্ৰাই কৰিব এইফালে পূৰা ধোঁৱা ওলাই আছে এতিয়া তেতিয়া মাছখিনি ফ্ৰাই কৰি লোৱা মই শাকখিনি লৈ আনোগৈ হা নহয় ধুই মেলি লৈ আহোঁগৈ আকৌ কাটি মেলি ৰেডি সকলোখিনি লোকেল আনিব লাগিব লোকেল চকু একদম টিপ টপ হৈ আছে ডালমিয়া ভাগে হয়নে চকু চা কোনডোখৰ ভাল কোনডোখৰ সিজিছে অঁ সিজিছে হয়নে এই চকু একদম টপ হৈ আছে এয়া মাছ হৈ গৈছে আৰু ফ্ৰাই মাছ তাৰপাছতে চব্জি বনিব আৰু সেইফালে মাছ অলপ আছে সেইখিনি ফ্ৰাই কৰি লওক তাৰপাছতে চব্জি বনিব আৰু আগতে মই তেতিয়া কমিছে কাপোৰ অকণমান দাঙি চাওঁ বিক্ৰী আৰু গা চা ধুলে তাৰমানে বহি থাকোঁগৈ বহি থাকিলে চাহ পানী দিয়ে যায় অঁ হয় নি দুটাহে আছে নে দুটা আমাৰ দেউতাৰ কথাবোৰ খোলা আছে জলকীয়া নিদিবি আকৌ ইমানকৈ সেইটো দিলে নেকিনো সেইটোখিনি আকৌ এতিয়া চাইজকে নানিলি তেতিয়াখিনি তাত আকৌ তিতা হ'ব নহয় সেইটো কেৰাহীটো পকিনি বুলিহে দেখাইছিলে খানা জলকীয়া বেছি ধুনীয়া লাগি দিওঁ কি হ'ল তই গোন্ধ নাই পোৱা নি তই গম পাইছো ভাল পাইছো তই কি বুলি কৈছে তাৰ নামটো কি আইতা লভাৰ আছিলে নি তই আইতা লভাৰ আছিলে কি তাহিৰ নাম নেকি বা কিমান ধুনীয়া আছিলে যা নাকে চাঙে জোঙা লাহাম আইজন আহিছিলে চাবলৈ আহিছিলে নেকি এজন আহিছিলে তাৰপৰা চাবলৈ হেৰি
মাষ্টৰ মাষ্টৰ আহিছিলে অঁ BSc পাছ মাষ্টৰ হয় আমাৰ আকৌ সেই দুটা আকৌ মানুহজনে কথা পাতে আঙুলি টোৱাই কথা ক'লে আঙুলি টোৱাই কথা পাতিলে সেইকাৰণে নিদিলে আঙুলি কোঠাটো দিয়ে অঁ কৰে আঙুলি টোৱাই কথা মাষ্টৰ আকৌ ল'ৰা ছোৱালীক পঢ়ালে আঙুলি টোৱাই কথা পাতিছে মানুহ তাক কি ক'লে চিনি নাপায় নিদিলে মাষ্টৰ হ'লেও মিছা বোলে হেৰি চিনি নাপায় বোলে নিদিলে নাহে হেৰি লাহন বুলি ক'লে আকৌ তাৰপিছত কৰিলে বোলে আমি একে লাহন লাহন বোলে আমি ছোৱালীবোৰ অনা নিয়া কৰিব নোৱাৰে বুলি কৈ বহুত দেৰি আমাৰ মায়ে ইমান গালি পায় এই যেনেকৈ দেখিছোঁ বোলে ইমান মানুহ মোৰ এটা আহিব তোৰ এটা কথা বোলে মায়ে আকৌ মোক গালি পায় মায়ে আকৌ মোক গালি পায় তুমি নগলা ভালেই হ'ল আমাৰ দৌতিলৈ আহিব পাৰিলাহেঁতেন জানো আমি আইতা বুলি ক'বলৈ পালোহেঁতেন জানো তোমাক হা সেইটো কাৰণে তুমি সেই আঙুলি টোৱাই হেৰি কৰা মাষ্টৰজনলৈ নগলা বহুত ভাল কৰিলা স্কুল পঢ়ি থাকোঁতে সেই ল'ৰাটোৱে যে মেট্ৰিক পাছ কৰি আকৌ ইয়াত আমাৰ হেৰি হ'ল ফাগুৱা হৈছে নহয় ফাগুৱা হৈছে তাত মই আকৌ ভিতৰত আছোঁ ভালকৈ ইহঁতৰ তাত কাম কৰিছে পঢ়িছে এয়া খানা বনি আছে এইফালে পূৰা কেৰাহীত তাৰপৰা এয়া মা আৰু এয়া আইতা আমি একেলগে বহি জুই ফুৱাই আছোঁ আৰু এতিয়া খানা খোৱালে অপেক্ষা এইফালে আমাৰ ভাত ৰেডি হৈ গ'ল এয়া ভাত এতিয়া খোৱাৰহে কথা আৰু এইফালে আমাৰ চব্জিও ৰেডি হৈ গ'ল পূৰা ধুনীয়াকৈ চব্জিও ৰেডি হৈ গ'ল এয়া এতিয়া আমি সকলোৱে মিলিজুলি খাই লওঁ আৰু দেই সেইবোৰ জোকাৰি থাকে সিহঁতি সেইকাৰণে কৈছে আকৌ আকৌ কেতিয়াবা ভুলতে নকবি এজনী বোৱাৰী আৰু মই এতিয়া আমি ভাতটো খাই লওঁ এইফালে ৰেডি হৈ গ'ল আৰু ভাত তাৰপিছত এতিয়া আমি ভাতটো খাই লগ পাই আছোঁ দেই 2023 বছৰটি ভালে কুশলে পাৰ কৰিলোঁ আজি খানাও খালোঁ তাতে বোলো ভিডিঅ' এটা বনাওঁ এয়া একদম 2023 লাষ্ট ভিডিঅ' দেই আপোনালোকে সকলোৱে মৰম দিব আৰু অহা মানে 2024 ভিডিঅ' আহি আছে আজি ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক এটা কৰিব আৰু সকলোৰে মৰম দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ধুনীয়া ধুনীয়া ভিডিঅ' সোনকালে আহি আছে দেই থেংক ইউ লাভ ইউ বাই বাই আকৌ নেক্সট ভিডিঅ'ত সোনকালে